নমস্কাৰ, পোনপ্ৰথমে মোৰ চেনেল ষ্ট্ৰাগলছ অফ লাইফলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এটা অতিকৈ ভাল খবৰ দিবলৈ ওলাইছোঁ আৰু এই ভাল খবৰটো সৰ্বশিক্ষা মিছনৰ অধীনত অন্তৰ্গত কণ্ট্ৰেকচুৱেল টিচাৰ আৰু নন টিচাৰবিলাকৰ বাবে সকলোখিনি ষ্টাফৰ বাবে সৰ্বশিক্ষাৰ অধীনৰ আহিছে। তেওঁলোকৰ DA বৃদ্ধি পাইছে আৰু এই DAটো 10% বৃদ্ধি পাইছে 1 ছেপ্টেম্বৰৰ পৰা। এইখিনি DA চৰকাৰৰ অনুমোদন সাপেক্ষে তেওঁলোকে পাব। আকৌ 7% DA যিটো 1 এপ্ৰিলৰ পৰা 2022 চনৰ 1 এপ্ৰিলৰ পৰা পাইছিল, সেইখিনিও একেলগে পাব। গতিকে সেইটো অতিকৈ ভাল খবৰ। দুটা DA বৃদ্ধি হ'ল, এটা হ'ল 7% 1 এপ্ৰিলৰ পৰা 2022 আৰু এটা 10% 1 ছেপ্টেম্বৰ 2022 চনৰ পৰা। গতিকে এইখিনি আছিল আজিলৈকে। ধন্যবাদ।